নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ ইডু নলেজ কেয়াৰ চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। যিসকলে ITI পঢ়িম বুলি ভাবি আছিলে তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো চৰকাৰী আৰু প্ৰাইভেট ITIৰ এডমিশ্যনৰ বাবে অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে ITIত এডমিশ্যন ল'বলৈ কি কোৱালিফিকেশ্যন লাগিব, বয়স কিমান হ'ব লাগিব আৰু কেনেকৈ অনলাইন এপ্লাই কৰিব, সকলোখিনি এইটো ভিডিঅ'তে আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই ল'ব। এইখনেই হৈছে এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং আছামৰ ফালৰ পৰা 2024 চনৰ ITI এডমিশ্যনৰ বাবে প্ৰকাশ পোৱা অফিচিয়েল এডভাৰটাইজমেণ্টখন। 2024 চনৰ চৰকাৰী আৰু প্ৰাইভেট ITIৰ এডমিশ্যনৰ বাবে অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া যোৱা 20 মে' তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ লাষ্ট ডেট হৈছে 14 জুন 2024। ITIত এডমিশ্যন ল'বলৈ কেণ্ডিডেটসকলৰ বয়স 14 বছৰতকৈ কম হ'ব নালাগিব। তাতকৈ বেছি যিমানেই নহওক লাগে তাত কোনো কথা নাই, সকলোৱে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। কেণ্ডিডেটসকলৰ বয়স 1 আগষ্ট 2024লৈকে 14 বছৰতকৈ কম হ'ব নালাগিব। অসমত ITIত এডমিশ্যন ল'বলৈ কেণ্ডিডেটসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াৰ পাছত ITIত এডমিশ্যন ল'বলৈ কি কোৱালিফিকেশ্যন লাগিব জানি লওঁ আহক। ITIৰ বিভিন্ন ট্ৰেড বা বিভিন্ন কোৰ্চৰ বাবে কোৱালিফিকেশ্যন আৰু ডিউৰেশ্যনসমূহ বেলেগ বেলেগ হয়, কিন্তু মিনিমাম কোৱালিফিকেশ্যন লাগে 8 পাছ আৰু 10 পাছ। গতিকে যিসকলে মিনিমাম 8 পাছ কৰিছে বা 10 পাছ কৰিছে তেওঁলোকে ITIত এডমিশ্যন ল'ব পাৰিব। উদাহৰণস্বৰূপে ITIৰ এটা গুৰুত্বপূৰ্ণ ট্ৰেড কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট চমুকৈ কপাৰ বাবে মিনিমাম কোৱালিফিকেশ্যন লাগে 10 পাছ আৰু কোৰ্চ ডিউৰেশ্যন হৈছে 1 year। এই পেজটোত ITIৰ সকলো ট্ৰেড অনুসৰি কোৱালিফিকেশ্যন লগতে কোৰ্চ ডিউৰেশ্যনসমূহ দিয়া আছে। যিসকলে ITIত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে ভালদৰে চাই ল'ব পাৰিব। এই পেজটোৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা হৈছে। ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। এতিয়া ITIত এডমিশ্যন ল'বলৈ আপোনালোকে এই পেজটোলৈ আহিব লাগিব। এই পেজটোৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা হৈছে। ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি আপোনালোকে অতি সহজতে এই পেজটোত আহিব পাৰিব। ইয়াৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে এটা লিংক পাব, ইম্পৰ্টেণ্ট লিংকছ বুলি এটা ছেকশ্যন পাব। ইয়াতে অনলাইন এপ্লাই লিংক ক্লিক হিয়াৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো অ'পেন হৈ আহিব। ইয়াতে আপোনালোকে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো অ'পেন হ'ব। ইয়াতে আপুনি আই এগ্ৰীত ক্লিক কৰি ক্লিক কৰিব আৰু লগে লগে পেজটো এনেকৈ অ'পেন হ'ব। ইয়াতে আপুনি বিচৰা সকলোখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পাছত ছাবমিট বুটামত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা OTP আহিব আপোনাৰ মোবাইললৈ। OTPটো বহাই পুনৰ ছাবমিট কৰিব লাগিব আৰু ছাবমিট কৰাৰ পাছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পাছত পুনৰ এই পেজটোলৈ আহিব লাগিব। ইয়াতে আপুনি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো বহাই চাইন ইন কৰিব লাগিব। চাইন ইন কৰাৰ পাছত বিচৰা সকলোখিনি ডিটেইলছ ফিল আপ কৰি আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিব পাৰিব। যদিহে এপ্লাই কৰাত কিবা অসুবিধা পায় বা যদিহে এপ্লাই কৰাৰ সম্পূৰ্ণ ভিডিঅ' বিচাৰে তেনেহ'লে কমেণ্ট কৰিব। মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ এপ্লাই প্ৰচেছৰ ভিডিঅ' লৈ আনিম। আজিৰ ভিডিঅ'টো যিহেতু বেছি দীঘলীয়া হৈছে গতিকে আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।